লখিমপুৰত কৃত্ৰিম বানৰ বিভীষিকা নিশা অহা মুখলধাৰ বৰষুণৰ ফলত লখিমপুৰ নগৰৰ পৌৰসভাৰ এলেকাৰ কেইবাটাও ৱাৰ্ডৰ বাসগৃহ পানীত ডুব যোৱাৰ লগতে বিদ্যালয় গৃহ আৰু পথসমূহ জলমগ্ন হৈ পৰে। লখিমপুৰ পৌৰসভা অধীনৰ নলা নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰা আৰু বিজ্ঞানসন্মতভাৱে নৰ্দমা নিৰ্মাণৰ অভাৱৰ বাবেই এজাক বৰষুণতেই এইদৰে জলমগ্ন হৈছে নগৰখনত। আনহাতে এই কৃত্ৰিম বানে লখিমপুৰ নগৰৰ কাষতে থকা প্ৰায় 12খনকৈ গাঁও পানীৰ তলত ডুব গৈছে। স্থানীয় ৰাইজৰ বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান বানপানী ৰোধ কৰাৰ কাম হাতত ল'বলৈ। তলেদি আহি পেলাই আমাৰ স্কুলত তেনেকৈ বানপানীৰ সৃষ্টি হৈছে। গতিকে আমি ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকক যে আমাৰ এই শংকৰদেৱ শিশু নিকেতন লীলাবাৰী আমাক এটা স্থায়ী সমাধান বা ইয়াৰ এটা বানপানী নোহোৱাৰ কাৰণে এটা স্থায়ী সমাধান লাগে আৰু ইয়াৰ পৰা এটা তদন্ত কৰিব লাগে যে ক'ৰ পৰা আহিছে, কেনেধৰণে আহিছে, ইয়াৰ সমাধানটো কেনেকুৱা হ'ব পাৰে। আৰু লগতে আমি জনাইছোঁ যে আমাৰ ব্যক্তিগত খণ্ড আমাৰ বিদ্যালয়, গতিকে আমাক যদি আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক এটা অনুদানৰ ব্যৱস্থা কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদ, VNS নিউজ।